মোৰ প্ৰশ্নৰ উত্তৰ দে তই মতা নে মাইকী সেইটো আপুনি আজিলৈকে নাজানিছে চিন কি হেই কি চিন চীন এখন দেশ চা ক'ত গলি ঐ ওলালি ওলাই আহা না ওলাই আহো নেকি দোকানৰ পৰা ওলালি নে সুধিছো তেয়াই ওলাই আহিলে আৰু তেয়াৰ পিছতে আমি লাইন লৈছো আৰু কৈছা নিজৰ গেট থাকোতে লোকৰ গেটৰ পেপাৰ পঢ়ি আছে যে এই ৰ'দ খেদি খেদি এইখিনি পালোহি ঠাণ্ডাও পৰিছে নহয় তামাম কালি লেপৰ তলত মই জুই একোৱা ধৰিহে শুইছো টোপনি চাগে ভাল গৈছে ধুনীয়া হৈছে মইতো কালি ৰাতি পেচাবেই নকৰিলো কিয় চা বহুত ঠাণ্ডা পৰিছে যে পেচাবটো গোট মাৰি গ'ল তাৰপিছত আকৌ হট ৱাটাৰৰ বেগ এটা লোৱাৰ পাছতহে পেচাব কৰিব পাৰিছো পেচাবটো গলি গ'ল আচ্ছা চাহ খাই খাই দুইটা ফেডেলি পুৰাণখন মেলো হ'ব আমি দুইজন আহিছো চাহ দুকাপ এদি কোৱা যোৱা চাহ খাই কলৈ যাও ইণ্টপেন কাম আছে কি ইণ্টপেন কাম আছে পৰীক্ষা আছে কেলে কালিচোন পৰীক্ষা দিছিলি কালি যি গালি কি হ'ল কালি যি পৰীক্ষা পাৰিছে আৰু কেনেকুৱা হৈছে কেনেকুৱা পৰীক্ষা যোৱা চাহ খাবা না যোৱা চাহ অকত তাক নিদিয়া কিয় পেপাৰখন থৈ আহা মোৰ আৰু কাম নাই আপোনালোকক চাহ খুৱাই থাকিম চাহ কাপ আজি নহ'ব নেকি চাহ মাইম কৰ হেই চেনিডাল বেছি ইকাপ নলওঁ কিয় হেই কি হ'ল পৌৱা পৰি আছে খাই দে সাঁতুৰিব পাৰিবি এই পৰুৱাটো নহয় চাহখিনি পৰীক্ষা দিমকে যে আছ তই লিখিব পঢ়িব জান এই মই লিখিব জানো পঢ়িবহে নাজানো আজি ৰাতিপুৱাও লিখি আহিছো কি লিখিলি পঢ়িবই নাজানো কেনেকে গম পাইছো কি লিখিছো পাগলটো আৰু আপুনি যে সেই তাৰ লগত মুখ চুপতি মাৰি আছে থানালে নাযায় কেলে ডিউটি নাই আপোনাৰ মণিপুৰ মুখখনকে ডিএছচি দাইদেউৰ নিচিনা লাওপাত কৈছে পাতো তোমাৰ ডিএছচি দাইদেউ পাব লাগিছিল কালি নিচিনা কি কৰিলেহেঁতেন কেঁচা কালি যিটো ঘপককে চৰটো মাৰি দিলে যে ল'ৰাটোক এইটোৱে মানে বেলেগ কামটো একো নেজানে বেঙাটোৱে তাৰ গালত মহ এটা কামুৰি আছে সেইটোও সি গম নাপায় এইটো মহ অকল মোৰ গালতহে পৰে থানা ঠিকে থাকে চলি আছে নহয় ঠিকে চলি আছে খালি কালি মেডামৰ পৰা মইহে গালি খালো কৈছে মোক কি কৈছে তেওঁৰ মনটো বেয়া লাগি আছে নাই ময়ো বেয়া পাই থকা নাই বাৰু বেয়া লাগিছিল ধৰি থকা নাই সেইকাৰণে কৈ থাকো নিজকে অকমান চিজিল কৰক আমিও কামৰ প্ৰেছাৰ থাকো না কিবা এটা ওলাই যায় আৰু বুজি পাওঁ ছাৰ মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে পটকে কৰি আহোঁ কলৈ যায় দাজাও কি দাজাও মোৰ এই নাকটো ব্লক হৈ যায় নেযাওঁ বোলো ইয়াত আকৌ কি ইম্পৰ্টেণ্ট কামটো ওলাল আছে তই তাৰমানে পৰীক্ষা দিবি কৃষ্ণ দৰমহাটো বচাই চাকৰিটো ৰাখিলেই হ'ল আৰু নদস্তি উল্টাকে কৈছা চাকৰিটো ৰাখি তাৰপিছত দৰমহা বহাবা বহালে হ'ল আৰু কৃষ্ণ সাজোনে আকৌ কি সাজে সেইটো কোৱা নাই তই পৰীক্ষা দিবলৈ একদম ৰেডি হৈ আহিছ দিছা এক নিমিট কেকেদা কেণ্ডিডেট আহিল কি নাম এইডাল প্ৰশ্ন সুধিছে এই প্ৰথম প্ৰশ্ন মই সুধিম দিচোন বহীটো কলম কেকেদা পেনটো কলম এইটো ক ফলাৰ প্ৰথম আখৰ উত্তৰ ক উত্তৰটো প্ৰথম লাষ্টটো উত্তৰটো ক প্ৰথমটো এইটো প্ৰথম নামটো ক এবাৰ মই সুধিম
মই এটা প্ৰশ্ন সুধিম উত্তৰটো কি সোধা সেইটোৱেতো প্ৰশ্ন প্ৰশ্নটো সোধা মই এটা প্ৰশ্ন সুধিম উত্তৰটো কি উত্তৰটো কি প্ৰশ্নই চোন নুসুধিছা উত্তৰ কি দৰমহা লাগে আপুনি কওকচোন মই আপোনাক এটা প্ৰশ্ন সুধিছো উত্তৰটো কি দিশ দিশ কি দিশ পূব পশ্চিম উত্তৰ দক্ষিণ দিশ আচ্ছা এইবাৰ মোৰ প্ৰশ্নৰ উত্তৰ দে তই মতা নে মাইকী সেইটো আপুনি আজিলৈকে নাজানিছে চিন কি সেই কি চিন চীন এখন দেশ ইণ্টাৰভিউৰ এইটো শেষ কুৱেশ্যন প্ৰীতম ছাৰৰ বন্ধু এজনে আমাক চবকে হলত চিনেমা চাবলৈ লগ ল'লে আমি চব হল পালোগে গৈ দেখিছো হলৰ ভিতৰত প্ৰীতম ছাৰৰ বন্ধুজন নাই কিয় নাই সেইজনকে ফোন কৰি সোধক এইটো তোক সুধিছো তই ক তোৰ বুদ্ধিমত্তাৰ পৰীক্ষা লৈছো বাৰু গম পাইছো আৰু বেলেগ চাকৰি বিচাৰাই ভাল ভাবচোন কিজানি উত্তৰটো ওলাই বন্ধুজনে আমাক লগ লৈছে আমি চব হলৰ ভিতৰত বন্ধুজন হলৰ ভিতৰত নাই কিয় সাম্প্ৰতিক পৰিস্থিতিটো চাই উত্তৰ দে কাৰণ তেখেতে কৰোনাৰ ছেকেণ্ড ভেকচিনটো লোৱা নাই হলত সোমাবলৈ নিদিলে